এইখন দোকানত কি কি পায় মই আপোনালোককো দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি মানে চাই থাকিব। হেল্ল' মিত্ৰ, আপোনালোকে চাই আছে একা ব্লগ চেনেল। আজি মই ক'ত যাব ওলাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক, অলপো স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকিব। বলক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া যাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। মানে মই ক'ত যাই আছোঁ, আজি আপোনালোকক কি দেখুৱাম এতিয়া বৰ্তমান নকওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। মই যাই আছোঁ, তামাম যাই আছোঁ, আপোনালোকে চাই থাকক। মই এতিয়া ফাইনেলি বজাৰ আহি পালোঁ। মই দোকান এখনত আহিছোঁ, কিবা এটা বস্তু ল'ম। এইখন দোকানত কি কি পায় মই আপোনালোককো দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি মানে চাই থাকিব। মই দেখুৱাই আছোঁ কি কি পায়। দাদা, আপোনাৰ তাত সূতা কি কি পায় ক'ব নেকি? সূতা মোৰ তাতে পদ্মিনী পায়, মাছৰাজ, চুপাৰ, ভুইটা মাছৰাজ। আচ্ছা, আমাৰ মহিলাখিনিক ধৰক মানে কাপোৰ বোৱাৰ কাৰণে যিখিনি সূতা লাগে, যদি কোনোবা কাষ্টমাৰ আহে মানে গোটেইখিনি সূতা আপোনাৰ তাত পাব নেকি? হয়, চবখিনি সূতাই আছে, মাকো, শাল চাল গোটাই আছে, চব বস্তুৱেই পাব, শালৰ জগালখিনি। আপোনাৰ দোকানত আৰু কি কি পায় ক'ব নেকি অলপ? ৰেংকোট পাব, মহেন্দ্ৰ ছাতা পাব, ছাতিটো গোটাই আছে, টপলেছ, চিটিচেন, মহেন্দ্ৰটো। ইয়াতে দেখা পাই আছোঁ আপোনাৰ বেগ আছে, বেগ এইবিলাক স্কুল বেগ পাব, লগতে চেণ্ডেল আছে, একদম সৰু ল'ৰা ছোৱালীৰ পৰা একদম ডাঙৰলৈকে মানে পুৰুষ মহিলা সকলোৰে মানে চেণ্ডেল পোৱা যায়। বিভিন্ন কোৱালিটিৰ এই দোকানখনত চেণ্ডেল পাব। বাটাবাৰী বাজাৰতে এখেতৰ দোকান। যদি কোনোবা আহি কিবা মানে বস্তু নিব খোজে, এই দোকানখনত আহিব পাৰে, ভিজিট কৰিব পাৰে, আপোনালোকে চাব পাৰে আহি। চাওক, আৰু বহু ধৰণৰ বস্তু আছে, কিছুমান মানে খেলনা বস্তু আছে, মানে সৰু ল'ৰা ছোৱালীবিলাকৰ মানে খেলনা বস্তু আছে। এয়া আপোনালোকক দেখুৱাই দিছোঁ। ঠাণ্ডা বহুত ধৰণৰ হেৰি পোৱা যায়, জোতা, মোজা, এনেকুৱা আৰু বহুত কিবা মানে পায় আৰু মই গোটেইখিনিতে আপোনালোকক মানে দেখুৱাবলৈ মানে চেষ্টা কৰিছোঁ। এই দোকানখন বাটাবাৰী বজাৰতে। যদি আপোনালোকে বাটাবাৰী বজাৰত আহে, এয়া চাওক, এয়া সূতা আছে, যেনেকুৱা ধৰণৰ সূতা লাগে আপোনালোকক সেনেকুৱা ধৰণৰে সূতা পাব। এই দোকানখনত মানে গোটেইখিনি আছে। সৰু ল'ৰা ছোৱালীৰ মানে জোতা, চেণ্ডেল মানে এইবিলাকো পোৱা যায়। এয়া আপোনালোকক দেখুৱাইছোঁ। চাওক আপোনালোকে কি কি আছে, চশমা আছে, সৰু ল'ৰা ছোৱালী মানে খেলাৰ কাৰণে এনেকুৱা খেলনা বস্তু আছে, বল আছে, আৰু বহুত কিবা আছে আৰু ভিতৰত মানে বাহিৰত ইমানখিনি নাই, তথাপিও যিমানখিনি বাহিৰত মই দেখিছোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক কি কি আছে। বাহিৰতো কিছুমান মানে বস্তু এনেকৈ মানে থৈ দিছে, ধুনীয়াকৈ চাব পাৰে। এয়া চাওক, বেল আছে, বেল, ধুনীয়া বেল পায় ইয়াতে। যেনেকুৱা ধৰণৰ বেল লাগে তেনেকুৱা ধৰণৰে বেল পাব। আপোনালোকে দোকানখনত আহি পেলাই একবাৰ ভিজিট কৰি চাব পাৰে। একদম ধুনীয়াকৈ মই দেখাবলৈ আপোনালোকক মানে যত্ন কৰিছোঁ। এয়া চাওক চেণ্ডেল, এইখিনি এনে বাহিৰত মানে শ্ব' হিচাপে তেখেতে থৈ দিছে, মানে ভিতৰত ষ্টক মাল আছে আৰু। এয়া সেই বেল দেখিছেনে? বহুত ধৰণৰ বহুত কোৱালিটিৰ বেল আছে। এইখিনি এনে বাহিৰত চেম্পুল ছিষ্টেমত তেখেতে থৈ দিছে, মানে ভিতৰত আৰু আছে। চাৰ্জিং টৰ্চ লাইট এইবিলাকো পোৱা যায়। বহু ধৰণৰ বস্তু পায় আৰু এখেতৰ দোকানত আহিলে আপোনালোকে ফিৰিব নালাগে। মানে মোৰ বেছি ভাল লাগিছে, এইটোৰ কাৰণে বেছি ভাল লাগিছে, আচলতে আমাৰ বাটাবাৰী বাজাৰত মানে সূতাৰ দোকান নাই। গতিকে এইখন সূতাৰ দোকানখন নতুনকৈ হৈছে, বেছি দিন হোৱা নাই, এবছৰ 1.5 বছৰমান হ'ল, কিন্তু সূতা পায়।
মানে যেনেকুৱা কোৱালিটিৰ সূতা লাগে তেনেকুৱা কোৱালিটিৰ সূতা পায়। আমাৰ মহিলাখিনি হয়তো যদি মানে কেতিয়াবা সূতা বিচাৰে আমাৰ বাটাবাৰী বাজাৰত আহি এই দোকানখনৰ পৰা মানে সূতা কাপোৰ বোৱাৰ কাৰণে সূতা নিব পাৰে। দোকানত মানে যিখিনি বস্তু মানে পায় মই আপোনালোকক দেখুৱাই দিলোঁ। আপোনালোকে চাইছে মানে গোটেইখিনি সা সামগ্ৰী পায়, মানে ভাল ভাল বস্তু পায়। যদি আপোনালোকে বিচাৰে যে কিবা মানে কিনিম বুলি এখেতৰ দোকানত মানে আহিব পাৰে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। নেক্সট আৰু মোৰ ভিডিঅ' আহি আছে অহাকালি।